Hello everyone, welcome to the channel and to the new vlog. আশা কৰোঁ vlog ভালে আছে আৰু সুস্থ হৈ আছে। বহুত দিন হৈ গ'ল আমি vlog বনোৱাই নাই। Actually বহুত দিন কি বহুত মাহে হৈ গ'ল vlog বনোৱা নাই। লাষ্ট vlogটো আমি জানুৱাৰী মাহতে দিয়া নেকি? এতিয়া এপ্ৰিলৰ 8 তাৰিখ হ'ল। অলমোষ্ট 3 মাহৰ ওপৰ হৈ গ'ল vlog দিয়াই নাই। দিব পৰা নাই কাৰণ নতুন বছৰটো সোমোৱাৰ লগে লগে মোৰ নতুন প্ৰজেক্টছ কামৰ প্ৰেছাৰ ইমান বেছি হৈ গ'ল আৰু প্লাছ তাৰ লগত পঢ়া শুনা প্লাছ ট্ৰেইনিং সেইটো কাৰণে vlog কৰিবলৈ actually মানে সময় পোৱা নাই। সেইটো কাৰণে ভাবিলোঁ আমি এইটো উইকেণ্ডত অলপমান চিল কৰোঁ আমনি লাগিছে একঘেৰীয়া লাইফ হৈ গৈছে আৰু মানে কামেই হৈ গৈছে সেইটো কাৰণে ভাবিলোঁ যে এইটো উইকেণ্ডত আমি অলপমান চিল কৰোঁ অলপমান প্লেনছ আছে ষ্টাৰ্টিং ফ্ৰম টুডে এতিয়া পাইছে অলমষ্ট 5টা মই অফিচৰ পৰা এইমাত্ৰ ঘৰ পালোহি এই দেখিছোঁ কাম কৰিয়ে আছে আৰু সেইজনী ওলাই আহিছে পাৰিলানে ওলাই আহিবলৈ ভিতৰত তাই কাম কৰি আছে তাৰপিছত এইমাত্ৰ যে ওলাই আহিছে আমি 6:30-7টা মান বজাত ঘৰৰ পৰা ওলাই যাম বুলি ভাবিছোঁ আমাৰ ফ্ৰেণ্ডছৰ ঘৰলৈ তানি থাকে কোৰমাংলাত আপোনালোকে পাইছে মোৰ ভিডিঅ'ত দেখি থাকে তাহাঁতৰ ঘৰলৈ যোৱাৰ পিছৰ পৰা আমাৰ কিছুমান প্লেন আছে এই উইকেণ্ডটোৰ কাৰণে খালি কি প্লেন আছে মই এতিয়া নকওঁ আপোনালোকে ব্লগটো চাই থাকক আৰু এনজয় কৰক 7টা বজাতো মোৰ ইমান বেছি ৰিয়েলিষ্টিক লগা নাই যাব পাৰিম নে নোৱাৰিম ক'ব পৰা নাই কিন্তু 7:30 মানে বাজি যাব নেকি কাৰণ পেকিং এতিয়ালৈকে আৰম্ভ কৰাই নাই দুদিনৰ কাৰণে যাম খালি এই আৰু যিখিনি বস্তু লাগে সেইখিনি আমি এতিয়ালৈকে পেক কৰাই নাই বহুত বস্তু আছে কাপোৰ আছে পেক কৰিবলৈ ইলেক্ট্ৰনিক্স বস্তু আছে মানে চাৰ্জাৰ পাৱাৰ বেংক আৰু এই কেমেৰাৰ যোনটো চাৰ্জাৰটো মোবাইল চাৰ্জাৰ মোৰ অকণ ভোক লাগিছে তাৰপিছত এই কৈছোঁ ব্ৰেড এখন দিয়া তাৰমানে মই কাপোৰখিনি পেক কৰোঁ ওপৰতে আমাৰ ইয়াৰ ওপৰতে বেগ এটা আছে সেই বেগটো নমাই পেলাই তাত মানে অলপমান অলৰেডি বস্তু কিছুমান আছে সেই বস্তুখিনি আনলোড কৰি পেলাই সেই বেগটো আমি এটা লোড কৰি পেলাই যাব লাগিব কিন্তু কাপোৰ ইমান বেছি কাপোৰ আছে কিন্তু মই ক'ব পৰা নাই মোক কাপোৰ কাৰণে জেগা হয় নহয় আমাৰ যি য'ত বস্তু মানে ফ্ৰিকুৱেণ্টলি নালাগে আমি এই বেগটোত ভৰাই থৈ দিওঁ ইয়াত দেৱালী চাকিৰ পৰা লাইটলৈকে চব আছে হ'লে হ'ল বেগটো ক'ত আছে ভিতৰত আছে লৈ আনাগে এই জোতা এইটো কি চিষ্টেম কৰিলা বে এইটো কেনেকুৱা জমনি কাৰবাৰ বাৰু এতিয়া আমি ফাইনেলি ওলাই আহিলোঁ কিন্তু ৰাস্তাত ভয়ংকৰ টাইপ ট্ৰেফিক এজ ইউজুৱেল এইটো একচুৱেলি আমি পিক টাইমত ওলাই আহিছোঁ পূৰা আৰু ইয়াত দেখুৱাইছে কিমান এতিয়া দেখুৱাইছে 32 মিনিটছ বেংগলোৰ ট্ৰেফিক চক ষ্টাৰ্ট হৈ গ'ল একদম পূৰা আমাৰ প্লেনটো অলপমান চেঞ্জ হ'ল আমি ফ্ৰেণ্ডছৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ তাৰপিছত আমি তাহাঁতক ফোন কৰি পেলাই ডিচাইড কৰিলোঁ যে আমি এটা জেগাত মানে লগ কৰোঁ তাৰপিছত খাই বৈ পেলাই আমি একেবাৰে ডাইৰেক্টলি ঘৰলৈ যামগৈ আৰু চ' সেইটো কাৰণে আমি আহিছোঁ কোৰমাংলা বুলি জেগাডোখৰ চ' কোৰমাংলা হৈছে বেংগলোৰ চবতকৈ পুৰণা জেগা শিৱাজীনগৰ কোৰমাংলা এইবিলাক বহুত পুৰণা জেগা হয় ইয়াত এখন ফুড ষ্ট্ৰীট আছে জেনেৰেলি বহে মানে ৰমজানৰ টাইমত সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ ফুড ষ্ট্ৰীটত খাবলৈ চাওঁ কি বস্তু পায় আজিলৈকে মানে মই বেংগলোৰত ইমান বছৰ হৈ গ'ল আজিলৈকে মানে মই খোৱা নাই মানে শুনিহে থাকোঁ বহুত খাম আজি ভাবিছোঁ বহুত খাম বুলি চ' সেইটো কাৰণে গৈ পেলাই চাই লওঁ বহুত বেছি ভিৰ বোলে তাহাঁতি মাত্ৰ ফোন কৰি পেলাই কৈছিলে বেলেগ ভিৰ বোলে চ' লেটছ গ' আমি আহি পালোঁ কোৰমাংলা মিষ্টাৰ বিনায়ক আৰু এতিয়া মেইন কথাটো হ'ল যে মোৰ মানুহজনী হেৰাই থাকিলে এতিয়া ক'ত হেৰালে মই গম নাপাওঁ ফোন মাৰি আছোঁ ফোন উঠোৱা নাই পালা নি তুমি গ'লা ক'ত এই নহয় আমি ইয়াতে ৰৈ আছোঁ গোটেই সময় অ'কে নাও হোৱাট ইজ দ্য প্লেন খোৱা বিৰিয়ানী এটা ফুড ষ্ট্ৰীটটো চাই
এইখন হৈছে মেইন বজাৰ ইয়াত মই কিবা কিবি যদি কওঁ শুনা নাপাব চাগে এণ্ড এইখন মানে নৰ্মেলি বহে ৰমজানৰ 1 মাহৰ আগতে আৰু ইয়াত বিভিন্ন ধৰণৰ মানে খানা পায় মই এটা এটাকৈ চাই আছোঁ ক'ত এতিয়া পাইছে ৰাতি 11টা আৰু এইখন 2টা নহবা 3টা বজালৈকে খোলা থাকে সাংঘাতিক ভিৰ ডকচি আছে What are you eating? That's only one. No, she's not eating it. That's for you. Taste, no, it's so nice. Just taste once. Feels good. Can I have a fish too? Good. আচ্ছা মই খাম ৰ'বা আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি যাওঁ ঘৰলৈ এতিয়া সময় হৈছে 12টালৈ 10 মিনিট কিন্তু ৰাস্তাটো দেখিলে গম নাপায় যে এতিয়া বৰ্তমান 12টা বাজিবলৈ হৈছে বুলি ষ্ট্ৰীটটো বহুত বেছি লাইভলি হয় আৰু কোৰমাংলা ইটছেল্ফ ইজ এ ভেৰি লাইভলি প্লেচ অ'কে চলো আমি গৈ আছোঁ হা চল পেট ভৰিলে নাই ভৰিলে দে হা ভৰিলে কি ভিৰ আছিলে তাত কিছু ভিৰ বে কেনেকুৱা গৰম এক্সেচিভ গৰম দেই কিবা প্ৰেছাৰ কুকাৰত সোমাই দিয়া নিচিনা লাগিলে বে মোৰ আৰু কি আমাৰ গাড়ীখন ক'ত গ'ল গাড়ী দিছ ইজ দ্য গাড়ী মানে কি জানে এইবিলাক মোমেন্টস তো ক্যাপচার Happy birthday to you Happy birthday to you Happy birthday to me Happy birthday to you Thank you সো হেতুই আসলে ডাঙৰ নিউজটো যে আজি আমাৰ ডেকালৰ বাৰ্থডে চলো চলো বাৰু এতিয়া লাগেজখিনি আমি নমাওঁ লাগেজখিনি দিয়া নমাওঁ নে ডাইৰেক্ট তাতে ভৰাই দিওঁ নাই বৰ্তমান চাহ আকৌ লৈ যাম তোমালোকৰ কাপোৰ চাপোৰ আছে ন এতিয়া দিয়া বৰ্তমান উইল সি গাড়ী ইজ বিং প্ৰিপেয়াৰ্ড কি আছে এইখনেই হৈছে গাড়ী আমি য'ত আমি কাইলৈ যাম তুমি খালি ক'ত মহিন্দ্ৰা থাৰ ক'ত যাবা ফাৰ্স্ট কোৱাই নাই ক'ত যাবা এতিয়া নকওঁ ক'ত যাবলৈ টাইম আছে এইটো মানে বাৰ্থডে ট্ৰিপ এইটো বাৰ্থডে প্লাছ আৰু কি আছে বাৰ্থডে বয়ৰ অৱস্থা আই এম ভেল পঙা আই ভাগৰ লাগিব তো আজি ফ্ৰাইডে ন আৰু এইটো মই বনোৱা কেক দে উপছ এইটো মই বনোৱা কেক দে বৰ ভাল হোৱা নাই এইটো কি বস্তু এইটো দিল এইটো মোৰ দিল এইটো ক্যান্ডেল নেকি বে চাল দেখোন সাংঘাতিক ফ্লেম থ্ৰোৱাৰ কাটো Happy birthday to you I wish tu bora ki bata Happy birthday dear hubby Happy birthday to you Hubby tu ase dil eta ase mur tate Sweet 28 yay I'm so happy again sorry I'm 16 years old 16 complete I'm entering 17 okay good so you are illegally married I'm yeah illegally married I got married 6 years before only oh child marriage okay please that is our reward খোৱা হা এই খোৱা এটা পিচ তুমি কাটিব পাৰা ৰবা ইয়াৰ যোনটো পিচটো সেইটো উলিয়াওতে মোৰ অৱস্থা বেয়া হৈছে টেনটাৰে
ফ্ৰিজত ভৰোৱাৰ কাৰণে না এইটো হেৰি হৈ গ'ল মানে because we put it in the fridge it became hard. That's what she said. এতিয়া বেছি 12:30 আৰু আমাৰ শুবৰ সময় হৈ গৈছে কাৰণ কাইলৈ ৰাতিপুৱা 4:30 বজাতে আমি উঠি পেলাই এফালে যাব লাগিব এৰাউণ্ড 300 কিলোমিটাৰ্ছ দূৰত বেংগলোৰৰ পৰা শুবলৈ বেছি সময় নাই খুব বেছি 3 ঘণ্টামান সময় আছে চ' এতিয়া আমি গোটেইবিলাক শুমগৈ আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ব্লগ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই